আজিৰ যুগতো এনেকুৱা মানুহ থাকিব বুলি ভবা নাই আৰু নাভাবোঁ, কিন্তু বাধ্যত ভাবিব লাগে। কি কৰি আছোঁ আপোনালোকে হয়তো বুজা নাই। প্ৰথমতে নমস্কাৰ, সকলোকে স্বাগতম কৰিছোঁ মোৰ এইটো ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হৈছে অন্ধবিশ্বাস, কুসংস্কাৰ এইবোৰৰ ওপৰতহে আলোচনা কৰিম। কাৰণ ভিডিঅ'টোত মই আপোনালোকক দেখাই দিছোঁ আৰু থাম্বনেইলত দেখা পাইছে কি হ'ব পাৰে এই বস্তুটো, কেনেকুৱা হ'ব পাৰে বস্তুটো। আপোনালোকে কি জানে এইটো ক'ব। ক'লা কাপোৰ, তিনিখন ক'লা কাপোৰৰ ভিতৰত দুখন ক'লা কাপোৰৰ ভিতৰত চাউল থৈ দিছে, লগতে কিছুমান বস্তু থৈ দিছে তাতে, আৰু এখন ৰঙা কাপোৰ। আপোনালোকে দেখা পাইছে ক'লা কাপোৰ এখনত ধুনীয়াকৈ চাউল কিছুমান কি আছে ধৰিব পৰা নাই, কিন্তু বহুত ধৰণৰ বস্তু আছে। এনেকৈ আমাৰ খালৰ পৰা থৈ দিছিল। আপোনালোকক মই দৃশ্য দেখাই আছোঁ ক'ত থৈছিল, আৰু এয়া চাওক। আপোনালোকে দেখাই পালে বস্তুটো কি আছিল, আৰু যোনে যোনে এইটো বস্তু চিনি পাইছে বা কি হ'ব পাৰে এবাৰ প্লিজ কমেণ্ট কৰি জনাব। আৰু এইটোৱে আমাৰ পুখুৰী ফিচাৰী, আৰু পোনপ্ৰথমে খুলি ল'ম। আৰু মই ক'ত থৈ দিছে আপোনালোকক কৈ আছোঁ ৰ'ব। আৰু কি ক'ব, এইখিনি জেগাত থৈছে, বস্তুটো দেখা পোৱাত থোৱা নাছিল, এয়া মাটি খান্দি দিছোঁ আমি। যাছোঁ এইফালে। ইয়াত থৈছিল, যদি মানুহে এনেকৈ চেৰাওক বুলি এনেকৈ থৈ দিছিল। আৰু দেখিলে আপোনালোকে এই ঠাইত এনেকৈ থৈ দিছিল, এইখিনি জেগাতে আপোনালোকক মই দেখাই দিলোঁ। আৰু কোনে কি ভাবি থৈছে আমি ইমানো নাজানো, কাৰণ আমি জানিলেতো কৈয়ে দিলোঁ হয়। এইবোৰ থোৱাটো বাদ দিয়ক, এইবিলাক অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা আপোনালোক দূৰত আহক। বাৰে বাৰে ক'লোঁ এইখিনি জেগাত থৈছিল, আপোনালোকক মই দেখাই দিছোঁ। আমি এইটো গেট যিহেতু ইয়াৰে ডাইৰেক্ট পাৰ হৈ ভাবিছিল কিজানি ইহঁতে গছকক গৰুটো বৰ শাস্তি কৰি আছে, ইয়াতে গছকিলে কিবা হ'ব সেইটোৱে ভাবিছিল কিজানি। আপোনালোকক মই কৈ দিলোঁ এইখিনি জেগাতে হৈছিল। আৰু এতিয়া এটা কথা হৈছে যে এই ভিডিঅ'টোৰ দ্বাৰা আমি এইটোৱে জানিলোঁ যে কাকো বিশ্বাস কৰিব ভয় লগা হৈছে আজিৰ যুগত। কোনে বা কি ভাবি আপোনালোকৰ প্ৰতি কি বা কৰি আছে সেইটো আপোনালোকে চাওক। এইটোৱে ফিচাৰীটো আছিল আমাৰ। কোনে কি ভাবি কি কৰি আছে গম নাপায় আজিকালি যুগত। কি হৈছে, কলি শেষ হৈ আহিছে যিহেতু, সেইবাবে মানুহে মানুহক মাৰিব,